श्रीरामपुराव पुलिस आरो उकिलनि गेजेराव दुंहाव थासारि। श्रीरामपुराव सिमुलटापु पुलिसनि दादागिरि। सिमुलटापु पुलिसनि गाग्लोबनायाव साबा उकिलफोरा जखम जादों। नंगौ जाथायजों भुगिनांनाय सोद्रोमाफोरा फोरमायनाय बायदिब्ला गसाइगाव उकिल आफादनि सा 80 सोद्रोमाफोरनि मोनसे हानजाया पिकनिक जानानै फैबाय थानाय समावनो श्रीरामपुर पुलिस गेटआव बे जाथाया सोमजिदों। खौरां मोनबावनाय बायदिब्ला पुलिसनि गाग्लोबनायाव साबा उकिलफोरा जखम जादों आरो सासे सुबुङा गोब्राब जखम जानानै देहा फाहामसालियाव फाहामथाय लागासिनो दं। फोरमायनाय बायदिब्ला बे जाथायजों लोब्बा थानाय पुलिसफोरा साजा मोननांगौ होननानै दाबि दैखांदों। बे जाथाया माबोरै मा जाहोननि थाखाय जादों जाथायाव भुगिनांनाय सोद्रोमाफोरनिफ्राय आबुङै मिथिना लानिफ्राय बहुत অভিযোগ আমি ইতিমধ্যে পাইছো, কিন্তু আজি এটা বহি প্ৰকাশ পালে যে অধিবক্তাক ধৰক প্ৰহাৰ কৰোঁতে ইহঁত সমগ্ৰ নাথাকিল, অধিবক্তাক সাহস পালে, অধিবক্তা ইয়াত সিকিউৰ নহয়, কি ক'ব? হয়, ইতিমধ্যে আমি যিখিনি গম পালো শ্ৰীৰামপুৰ চেকপোষ্টত আমাৰ গোসাইগাঁও বাৰ এছ'চিয়েশ্যনৰ পৰা উকিলসকলে বনভোজ খাবলৈ গৈছিল। ঘূৰি অহাৰ সময়ত এই গাড়ীৰ সন্মুখত এম্বুলেন্স আছিল, আমি যিখিনি শুনিব পাৰিলো। এম্বুলেন্সৰ নিচিনা গাড়ী ৰখাই দি মানুহক যি হাৰাশাস্তি এই পুলিচসকলে কৰি আছে, ইয়াক আমি পোনপ্ৰথমে ধিক্কাৰ জনাইছো। লগে লগে আৰু এটা কথা ক'ব বিচাৰিছো যে পুলিচসকল আইনৰ মানুহ, উকিলসকল আইনৰ মানুহ। এই পুলিচসকলে যি আইনৰ মানুহ উকিলসকলৰ ওপৰত হাত উঠালে ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই কথাটোক আমি একমুখে ধিক্কাৰ জনাইছো আৰু লগে লগে আহ্বান জনাইছো যে সন্মানীয় SDPO মহোদয়, OC মহোদয়, ইয়াৰ মানে যিসকল মানুহ জড়িত, পুলিচৰ যিসকল ব্যক্তি ইয়াত জড়িত আছে, এই পুলিচসকলক চিনাক্তকৰণ কৰি আইনীভাৱে যি ব্যৱস্থা আছে সেই ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ যি উকিলসকলে যি দাবী জনাই আছে সেই উকিলসকলক মানে যি প্ৰকাৰে সান্তনা দিয়া যায়, নিশ্চয় আমাৰ SDPO মহোদয় এইখিনি কাম কৰিব বুলি আমি আমচুৰ ফালৰ পৰা দাবী জনাইছো। আৰু অনাগত দিনত যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ কাম যাতে এই পুলিচ চেক পোষ্টত নহয়। আমি মানে খবৰ পালো আজি যে ইয়াত মাজে মাজে এনেকুৱা ধৰণৰ ঘটনা হৈ থাকে। মানে জনসাধাৰণক যদি এনেকৈ পুলিচে হ'ল ৰাইজৰ মানে সিকিউৰিটিৰ কাৰণে পুলিচ, ৰাইজৰ সুৰক্ষাৰ কাৰণে পুলিচ, এই পুলিচে যেতিয়া ৰাইজক হাৰাশাস্তি কৰিব, এয়া কেনেকুৱা ধৰণৰ গণতন্ত্ৰ হ'ল, কেনেকুৱা ধৰণৰ মানৱতা হ'ল, ইয়াক আমি কোনোপধ্যে মানি ল'ব পৰা নাই। ইয়াক আমি ধিক্কাৰ জনাইছো, আমচুৰ ফালৰ পৰা আহ্বান জনাইছো এই ঘটনাটো তদন্ত কৰি অনতি পলমে ইয়াৰ এটা বিহিত ব্যৱস্থা কৰি দিব। কিন্তু ঘটনাৰ সময়ত উপস্থিত নাছিলো, কিন্তু আমি যিখিনি শুনিব পাৰিলো উকিলসকলৰ পৰা, মানে চিভিলিয়ান মানুহ আছিল তাত, যিসকল মানুহ তাত আছিল সেই পুলিচ কেইটা যে আছিল, এই পুলিচ কেইটাই চিনাক্তকৰণ কৰিব পাৰিব তেখেতসকলৰ লগত কোন আছিল চিভিল মানুহ। তো গতিকে SDPO মহোদয়, OC মহোদয়, মাননীয় SP মহোদয়ে ইয়াত আহিব বুলি আমি খবৰ পাইছো। তেখেতসকলক মই আহ্বান জনাইছো যে ব্যক্তিসকলক চিনাক্তকৰণ কৰিব লাগে, এই পুলিচে হওক আৰু বেলেগ কোনেই হওক তাৰ উপযুক্ত শাস্তি বিহিব লাগে। এইখিনি আমি দাবী জনাইছো আমচুৰ ফালৰ পৰা। এইটো বিভিন্নজনে ইতিমধ্যে কৈ আছে, আপোনালোকেও জানে যে ইয়াত ৰাইজে হাৰাশাস্তি হৈ থাকে। বিভিন্ন সময়ত বিভিন্ন মানুহ প্ৰাইভেট গাড়ী লৈ বিভিন্ন বেমাৰ আজাৰৰ কাৰণে ৱেষ্ট বেংগললৈ যাব লগা হয়। দেখা যায় ইয়াত বহুত লম্বা লাইন লাগি থাকে। ইয়াত কি জড়িত হৈ আছে আপোনালোকে নিশ্চয় জানে, ইয়াক আকৌ খোলাখুলিকৈ কোৱাৰ কথা নহয়। এইখিনি তদন্ত হ'ব লাগে, যি হৈ আছে এই তদন্ত হৈ ইয়াত এটা নিৰ্মূল হ'ব লাগে। ইয়াত যাতে ৰাইজৰ কোনো অসুবিধা নহয়, গাড়ী যিসকল চালক আছে তেখেতসকলৰ যাতে কোনো অসুবিধা নহয়, সকলোৱে ভালদৰে চলক তাৰ কাৰণে আমি আহ্বান জনাইছো। যিসকলৰ পৰা পইচা বিচাৰি আছে তেখেতসকলে ক'ব পাৰিব, যিহেতু মোৰ পৰা কোনো পইচা বিচৰা নাই, কিন্তু যিসকলে পইচা বিচাৰিছিল আৰু যাৰ ওচৰত বিচাৰিছিল তেখেতসকলৰ পৰা ষ্টেটমেণ্ট লওক। যদি ঘটনাটো সঁচা হয় তো আমি বাৰে বাৰে দাবী জনাইছো আমচুৰ ফালৰ পৰা ইয়াৰ বিহিত ব্যৱস্থা হ'ব লাগে। ইতিমধ্যে আপোনালোকে গমেই পাইছে যে গোসাইগাঁও বাৰ এছ'চিয়েশ্যনৰ পৰা যে ৱেষ্ট বেংগললৈ লাল জালকালৈ যে বনভোজ খাবলৈ যে আমাৰ অধিবক্তাসকলে গৈছিল, তাত ৰিটাৰ্ণ হোৱাৰ সময়ত শ্ৰীৰামপুৰ যি চেকপোষ্ট আৰক্ষী চেকপোষ্ট, এই চেকপোষ্টত আজি নিৰ্মমভাৱে আৰক্ষীসকলে যি আমাৰ অধিবক্তাসকলক যি গুৰলাকৈ নিৰ্যাতন কৰিলে, ইয়াৰ কেতিয়াও
আমি সহ্য নকৰোঁ। ইয়াৰ অতি দুৰ্ভাগ্যজনক কথা। আমি এনেকুৱা ঘটনা বিগত দিনৰ পৰা দেখা পাই আহিছোঁ। আচলতে এইখন শ্ৰীৰামপুৰত আপোনালোকে সকলোৱে অৱগত যে শ্ৰীৰামপুৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মদ গাঞ্জা ড্ৰাগছৰ পৰা আদি কৰি বিভিন্ন সময়ত বিভিন্ন এই কুসংস্কাৰৰ বস্তুবোৰ যি আমাৰ অবৈধ বস্তুবোৰ জব্দ হৈ আছে। আৰু ইয়াতে চিণ্ডিকেটৰ ৰাজ আচলতে এই অসম পুলিচে যিজন এই অসম পুলিচে যিজনে নিৰ্যাতন চলালে অধিবক্তা সকলৰ ওপৰত আচলতে এই শ্ৰীৰামপুৰ আইচিৰ ইয়াত মানে ইণ্টাৰেকশ্যনত মানে তেখেতৰ নিৰ্দেশ আছে বুলি মোৰ অনুভৱ হৈছে নেকি? অহাৰ পিছতো অধিবক্তাসকলে কৈছিলে বহুত এগ্ৰেছিভ হৈছে, ঠিক আছে, হতাহতিও কৰিছে। জনাৰ পিছতো কি ক'ব? ইয়াৰ চাওক অতি দুৰ্ভাগ্যজনক কথা, তাকে কৈছোঁ মই। কাৰণ এনেকুৱা ঘটনা হ'ব নাপায়। তেখেতসকল আইন জনা মানুহ, আইন পুলিচ প্ৰশাসনে সাধাৰণ ৰাইজক সুৰক্ষা দিয়াৰ বাবে তেখেতসকল ৰাইজৰ সেৱা কৰাৰ বাবেহে। তেখেতসকল যদি এই গুণ্ডাৰাজ চলায় আমি কেতিয়া নেমচুৱে মানি নলওঁ, ইয়াৰ স্পষ্ট কথা। আৰু আপোনালোকে জানে যে এই অসম পুলিচৰ লগতে মই শুনা মতে আৰু 2-4জন গুণ্ডা বাহিনী আছিল। আচলতে এই গুণ্ডা বাহিনীবিলাক কোন হয় আৰু কাৰ নেতৃত্বত চলি আছে আৰু কিহৰ বাবে ইমান ৰাতিলৈ এই গুণ্ডা বাহিনীবোৰ এই শ্ৰীৰামপুৰত বাহৰ পাতি আছে, ইয়াৰ স্পষ্ট হ'ব লাগে। গতিকে মই গোসাইগাঁও জিলা সমিতি নেমচু ফালৰ পৰা আপোনালোকৰ চেনেলৰ যোগেদি আমি এই অধিবক্তাসকলৰ ওপৰত যি নিৰ্মমভাৱে যি অত্যাচাৰ চলালে ইয়াৰ আইনী ব্যৱস্থা ল'ব লাগিব, কঠোৰ মানে প্ৰত্যুত্তৰ দিব লাগিব, কঠোৰ শাস্তি দিব লাগিব। অন্যথাই আজি আমি ইয়াতে ৰাজপথ আমি অৱৰোধ কৰিছোঁ। যেতিয়ালৈকে এই দোষীক প্ৰয়াক্ত নকৰিব, যেতিয়ালৈকে আমাক আকাশত আনি হাজিৰ নকৰিব, পুলিচ প্ৰশাসনে ৰাজহুৱা নকৰিব কোনে আচলতে এই কাৰ চক্ৰান্তত মানে শিলগুটি মাৰিলে বা কাৰ চক্ৰান্তত বা কাৰ নিৰ্দেশত এই অধিবক্তাসকলক যি গুৰুলে নিৰ্যাতন চলালে, ইয়াৰ স্পষ্ট হ'ব লাগিব। যেতিয়ালৈকে স্পষ্ট নহ'ব তেতিয়ালৈকে আমি ৰাজপথ আমি অৱৰোধ কৰি থাকিম, ইয়াৰ স্পষ্ট কথা। আৰু তাৰ লগতে চাওক, তাৰ লগতে আচলতে এই ইয়াৰ চিণ্ডিকেট যি আচলতে বিভিন্ন সময়ত বাৰ্তালাপ পাইছিলোঁ, আমি বাৰ্তা মানে সংবাদ মাধ্যমত দেখা পাইছিলোঁ যি বিভিন্ন সময়ত যে চিণ্ডিকেট চলি আছিলে, আচলতে এই চিণ্ডিকেটবোৰ কাৰ নেতৃত্বত চলি আছে ইয়াৰ স্পষ্ট হ'ব লাগে। আৰু এই গুণ্ডাৰাজবোৰ কাৰ নেতৃত্বত ইয়াত বাহৰ পাতি ইমান ৰাতিলৈ থাকে আৰু সাধাৰণ ৰাইজৰ ওপৰত যে ইমান নিৰ্যাতন, এই নিৰ্যাতন কিয় মানে সহ্য কৰা নহ'ব, ইয়াক আমি সকীয়াই দিব বিচাৰিছোঁ। আৰু এই অসম পুলিচক আসাম পুলিচ তথা আমি গোসাইগাঁও SDO ছাৰ মুণ্টুৰাম বৰা ছাৰলৈ আমি আহ্বান জনাইছোঁ, দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে দোষীক কৰায়ত্ব কৰি শাস্তি দিব লাগে। আৰু আমাৰ এই মাঠত এতিয়া যি আমি অৱৰোধ কৰিছোঁ, যি আমাৰ যি কাৰ্যসূচী চলিছে, এই কাৰ্যসূচীত আমি উপস্থিত হ'ব লাগিব। নহ'লে যেতিয়ালৈকে উপস্থিত নহয় তেতিয়ালৈকে আমি এই গাড়ী যান বাহন আমি যাবলৈ নিদিওঁ, ইয়াৰ স্পষ্ট কথা। গাড়ী ৰখাই হাৰাশাস্তি হয় পাব্লিক। আজি দেখা গ'ল যে এজন অধিবক্তাক, এজন নহয় বহুত কেইজন অধিবক্তাক এনেকে শ্ৰীৰামপুৰ পুলিচে মানে প্ৰহাৰ কৰিবলৈ সাহস কেনেকৈ? হয়, নিশ্চয় আপোনালোকে জানে আজি গোসাইগাঁও আমাৰ যি বাৰ ৰেজিষ্ট্ৰেশ্যন আছে, বাৰ ৰেজিষ্ট্ৰেশ্যনৰ সন্থাৰ পৰা পশ্চিমবংগত তেখেতসকলে যি এক ভোজৰ আয়োজন কৰিছিল, তাৰ পৰা তেওঁলোকে অসমলৈ গুচি আহোঁতে শ্ৰীৰামপুৰ বৰ্ডাৰত যেতিয়া পুলিচ প্ৰশাসনে ৰাতিৰ আন্ধাৰত লাঠি জং লৈ বিভিন্ন গাড়ীৰ পৰা বিভিন্ন ধৰণৰ টকা সংগ্ৰহ কৰি গাড়ীবোৰ জাম লগাই দিয়ে। এই জাম লগাৰ পিছত গাড়ীবোৰ এম্বুলেন্স তথা বহু যাত্ৰীবাহী গাড়ী ইয়াত মানে ৰখিবলগীয়া হয়। ইয়াতে বাৰ ষ্টেচনৰ পৰা 3-4জন ব্যক্তি নামি আহি পুলিচ প্ৰশাসনৰ লগত কথা পাতি গেট মানে ছাইডত ৰখাৰ কাৰণে অনুৰোধ কৰিছে, কিন্তু তেওঁলোকে কৰা নাই। তেওঁলোকে এইখিনি সহায় নকৰি তেওঁলোকে ওলোটাকৈ আমাৰ এই যি এডভকেটসকল তেওঁলোকৰ ওপৰত এক লাঠিৰে তেওঁলোকে কোব আৰম্ভ কৰিলে। অলৰেডি আমি দেখিবলৈ পাইছোঁ মূৰৰ কঁকালৰ পৰা তেওঁলোকৰ ৰক্তপাত ওলাই আছে, কোনোবাৰ হাতত লাগিছে। আৰু লগতে আমি এইখিনিও প্ৰত্যক্ষ কৰিব পাৰিছোঁ যে এজনী মহিলাক মানে প্ৰশাসনে শ্ৰীৰামপুৰ প্ৰশাসনে কিন্তু এই মহিলাৰ পৰা মানে টৰ্চাৰ কৰিছে। তো আমি এই দাবী উত্থাপন কৰিছোঁ, যদি আজি এই ৰাতিৰ ভিতৰত যদি সেই পুলিচৰ আইডেণ্টিফাই নকৰা হয় বা আমাৰ ওচৰত যদি অনা নহয়, যিমান টাইমলৈকে ইয়াক অনা নহ'ব আমি সিমান টাইমলৈ ইয়াতে আমি এই ৰাস্তা অৱৰোধ কৰি ইয়াতে আমি ধৰ্মঘট পালন কৰিম বুলি আমি আজিৰ এই প্ৰেছ কনফাৰেন্সৰ জৰিয়তে আমি জনাই দিব। ইয়াত যদি অধিবক্তা এজন যেনেকৈ মানুহক ধৰক সহায় কৰে বা আইনী সুৰক্ষা দিয়ে, এই মানুহজনে ইয়াত সুৰক্ষিত নহয় শ্ৰীৰামপুৰ। নিশ্চয় এই কথা
আজি এটা লজ্জাজনক ঘটনা যে পৰিচয় দিয়াৰ পিছত মানে মাৰিছে। যেতিয়া তেওঁলোকে পৰিচয় দিছে আমি এডভকেট চন্দ্ৰৰ পৰা আহিছো, গোসাইগাঁৱৰ পৰা আহিছো, তাৰ পিছতো কিন্তু তেওঁলোকক কোনো পধ্যে ৰক্ষা দিয়া নাই। ইয়াত কাৰ হিংস আছে বা কোনে এনেকুৱাকৈ প্ৰশাসনক নিৰ্দেশনা দিছে যে বাৰ এছ'চিয়েশ্যনৰ কোৰ্টৰ উকিলৰ ওপৰত এনেকৈ অত্যাচাৰ হয়? তো সাধাৰণ পাব্লিক কেনেকৈ জীয়াই আছে এয়া এটা প্ৰশ্নবোধক কথা। কিন্তু তা আমি দাবী উত্থাপন কৰিছো যে এনেকৈ যদি এই ৰাস্তা ঘাট যদি বন্ধ কৰি তেওঁলোকে যদি কালেকশ্যনৰ নামত ৰাইজৰ প্ৰতি হাৰাশাস্তি কৰে, ইয়াক কিন্তু গ্ৰহণযোগ্য কথা নহয়। তো সেইকাৰণে আমি প্ৰশাসনক আহ্বান জনাইছো অনতিপলমে ইয়াত আমাৰ ওচৰত আনিব লাগিব আৰু তেওঁক ভুল স্বীকাৰ কৰিব লাগিব। তাৰপিছত আমি ইয়াৰ পৰা উচিত মনে উঠিম। এটা কথা উত্থাপন হৈছে যে পুলিচৰ লগত কিন্তু সাধাৰণ মানুহ মাৰপিটৰ ঘটনাত লিপ্ত আছে বুলি এটা অভিযোগ উত্থাপন হৈছে। পুলিচৰ লাঠি লৈ মানুহে মাৰিছে চিভিলিয়ান। ৰাইট ঠিক। আমিও শ্ৰীৰামপুৰৰ মানুহ হয়, আমি দিনে নিশাই ৰাস্তা দি চলাফিৰা কৰো, আমি দেখিবলৈ পাওঁ ইয়াত গুণ্ডা বাহিনী ৰাখি দিয়া হয় বিভিন্ন জনগোষ্ঠীৰ পৰা। য়েছ, পেৰালাইজ, য়েছ। তো আমি দেখিবলৈ মানে পাইছো যে ইয়াত পুলিচৰ লগতো মানে গুণ্ডা বাহিনী ইয়াত ৰাখি দিয়া হয়, যাতে কোনো ধৰণৰ অপ্ৰীতিৰ ঘটনা হলে এই গুণ্ডাবোৰক আগত লগাই দিয়া হয়।